আৰু এতিয়া বগৰীখিনি অলপ টাইম ৰ'দত থ'ব লাগিব। হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ সকলোৰে? নিশ্চয় ভালেই চাগে, মোৰো ভালেই। তো গাইজ, মই আজি বগৰী আচাৰ বনাম এণ্ড বগৰী আচাৰ কেনেকৈ বনাম, কি কি লাগিব, মই সেইবোৰ দেখাম আপোনালোকক। ক'ব গ'লে মই বগৰী আচাৰ খাই বহুত ভাল পাওঁ। বগৰী বুলি নহয়, টেঙা বুলি ক'লে মই বহুত পাগল আৰু বহুত ভাল পাওঁ মই। ঘৰত আছিলে ভাবিলোঁ সেইকাৰণে এনে থকাতকৈ সেইটোকে বনাওঁ। যিহেতু আজি দেওবাৰ হয়, ফাণ্ডে বুলি কয় ন, ত' সেইটোকে আজি কৰোঁ, বগৰী আচাৰকে বনাওঁ। তো এতিয়া মই বনাম আৰু এণ্ড কি কি লাগিব, কেনেকৈ বনাই, একদম ফাৰ্ষ্টৰ পৰা মই শেষলৈকে আপোনালোকক দেখাম। আপোনালোকে প্লিজ ভিডিঅ'টো স্কিপ নকৰিব, একদম ফাৰ্ষ্টৰ পৰা শেষলৈকে চাই যাব। আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকল নতুন লোকে চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব প্লিজ। তেনেহ'লে ব'লক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তেনেহ'লে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। প্ৰথমতে বগৰী আচাৰ বনাব লাগিব। এয়া হৈছে মিঠি গুটি লাগিব, আৰু এয়া হৈছে সৰিয়হো লাগিব, আৰু এয়া হৈছে চফটো লাগিব, আৰু এয়া হৈছে জিৰা, আৰু কেইটামান লাগিব এয়া শুকান জলকীয়া হয়, শুকান জলকীয়া লাগিব কেইটামান, আৰু সোৱাদ অনুসৰি লাগিব নিমখ, হালধি, তেল, সেইসমূহ লাগিব। বগৰী আচাৰ বনাবলৈ মই এইখিনি বগৰী লৈছোঁ, আৰু বগৰীসমূহ ভালদৰে পানীত ধুই পিনি শুকুৱাই ল'ব লাগিব। মই এয়া শুকালোঁ ভালদৰে, শুকুৱাই পিনি ভালদৰে নিমখ হালধি সানিব লাগিব। বৰ্তমান মই বগৰীখিনি এতিয়া নিমখ আৰু হালধি মই সানিলোঁ, আৰু ভিনেগাৰ অলপো দিছোঁ মই, আৰু এতিয়া বগৰীখিনি অলপ টাইম ৰ'দত থ'ব লাগিব। তো মই বগৰীখিনি অলপ টাইম এতিয়া ৰ'দতে থওঁ এণ্ড তো বগৰীটো মই ৰ'দত দি থৈছোঁ। দিওঁতে মই ইয়াতে জলকীয়া মই ইয়াত ভাজি দিছোঁ, অলপ হেৰি কৰিব লাগিব, এয়া শুকান জলকীয়া হয়। এয়া চফ্ট হয়, আৰু এইবোৰ মিঠি গুটি হয়। বেছি সময় থ'ব নালাগে, অনলি 2 বা 3 মিনিটমান গৰম কৰিলে হ'ব। এয়া মই এইখিনিত মই খুন্দাত মিহিকৈ খুন্দিলোঁ। বেছিকৈ মই মিহিকৈও খুন্দা নাই, বেছি মিহি হ'লেও বেয়া, সেইখিনি অলপ গোটা হ'লেও একো প্ৰব্লেম নহয়। এতিয়া এইখিনি মই বগৰীবোৰৰ লগত মিক্স কৰি দিম। এইবোৰ মোৰ বগৰীবোৰ হয়, সেইবোৰ ভালকৈ শুকাই গ'ল। এতিয়া মই মছলাসমূহ ইয়াত মিক্স কৰি দিম। A little girl, afraid of the big white world. She grew up living in a castle. ভালকৈ মিক্স কৰিব লাগিব, তেতিয়া ভাল হয়, ভালকৈ যদি মিক্স কৰা হয়। এয়া মই এইখিনি মই খুন্দাত মিহিকৈ খুন্দিলোঁ। বেছিকৈ মই মিহিকৈও খুন্দা নাই, বেছি মিহি হ'লেও বেয়া, সেইখিনি অলপ গোটা হ'লেও একো প্ৰব্লেম নহয়।
এতিয়া এইখিনি মই বগৰীবোৰৰ লগত মিক্স কৰি দিম। এইবোৰ মোৰ বগৰীবোৰ হয়, সেইবোৰ ভালকৈ শুকাই দিম। এতিয়া মই মছলাসমূহ ইয়াত মিক্স কৰি দিম। She awoke again, and she ran faster and started screaming, is there someone out there? Please help me, come get me. Behind her, she can hear it say, hello everywhere I go, top of all the mountains of valley low. ভালকৈ মিক্স কৰিব লাগিব, তেতিয়া ভাল হয়। ভালকৈ যদি মিক্স কৰা হয়। এয়া মই মিঠাতেলটো গৰম কৰিছোঁ, আৰু আপোনালোকে মিঠাতেলটো কেঁচাকৈ লগাব পাৰে, কিন্তু মই গৰম কৰি পিনি লগাম, তেতিয়া অলপ ভাল হয় বেছি। সেইকাৰণে মই গৰম কৰিছোঁ। তেলটো গৰম কৰিলোঁ, তাৰপাছত ঠাণ্ডা হোৱাৰ পাছত ঢালি দিব লাগিব ইয়াত। এইখিনি তেল লগোৱাৰ পাছত এনেকৈ ভালদৰে মিহলাব লাগে, তেতিয়া বস্তু ভাল হয় বেছি। A little girl, afraid of the big white world. She grew up within her castle walls. Now and then she tried to run, and then on a night with the sadness. আচাৰখিনি কমপ্লিট হৈ গ'ল। তাৰপাছত আচাৰখিনি চিচা জাৰত ভৰাব লাগিব, আৰু মাজে মাজে ৰ'দুৱাই থাকিব লাগিব। ৰ'দুৱাই থাকিলে ভাল হয়। তাৰপিছত 10 দিনমানৰ পাছতে খাব পাৰিব আচাৰখিনি, আৰু দিন যোৱাৰ লগে লগে আৰু বেছি খাই ভাল লাগে আচাৰখিনি। আচাৰসমূহ উলিয়াবলৈ আপোনালোকে শুকান চামুচ ব্যৱহাৰ কৰিব লাগে, আৰু যদি তিতা চামুচ ব্যৱহাৰ কৰে তেতিয়া আচাৰবোৰ সোনকালে বেয়া হৈ যায়। গতিকে শুকান চামুচ ব্যৱহাৰ কৰিব যদি আপোনালোকে আচাৰখিনি উলিয়াই খাব বিচাৰে, আৰু মাজে মাজে ৰ'দুৱাই থাকিলে আপোনালোকে বহুত দিন খাব পাৰিব আচাৰখিনি। She was hypnotized and walking on cold thin ice. Then it broke and she awoke again. And she ran fast. আজি মোৰ আচাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে প্লিজ জনাব। যিহেতু মই আচাৰ বনাই পোৱা নাই আজিলৈকে লাইফত, মই প্ৰথমবাৰ আজি বনাইছোঁ, গতিকে আশা কৰোঁ সকলোৱে ভাল পাব। এণ্ড প্লিজ মোৰ ভিডিঅ'টো চাই লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটি দবাই দিব। এণ্ড আজিলৈকে ইমানে।